কি খবৰ সকলোৰে আশা কৰোঁ ভালেই আৰু আজি আচলতে আমি পূজা চাবলৈ ওলাইছোঁ আৰু বাৰ ঘৰতো লগতে সোমাই থৈ আহিম আৰু আজি ভিডিঅ'টোত কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি পাই গ'লোহি আৰু চাহ খায়ো হ'ল। এতিয়া আমি ইয়াতে আছোঁ, মই বাহিৰত আছোঁহি। আগলৈ ভিডিঅ'টো কি হয় চাই চাওক। ওপৰত এটা ফুলদানি সজাই থোৱা আছে দৰে আৰু এইটো ঘড়ী আচলতে আমি প্ৰথমতে বাৰ ঘৰত সোমাই ল'লোহি, তাৰপিছতহে পূজা চাব যাম। আগলৈ ভিডিঅ'টো কি হয় চাই যাওক। চব বহি আছোঁ আৰু এতিয়া আমি চব পাছলৈ বহি আছোঁ। আমি অলপ ওলাই আহিছোঁ তো ব'লক চাওঁ। দিকন্দাই বৌৱে ক'বা পালি ৰ'দ দি আছে। মোকে দেখুৱাই আহি নাহিলি बहुत दूर चावल सारे यार अकमान चाह पाइছোঁ। পাম আৰু অলপ দূৰ আছে। তো ফাইনেলি এতিয়া পাই গ'লোহি আমি ৰেল ক্ৰছিং হোৱা আৰু ইয়াত অকণমান বতাহ মাৰি আছে, ধুনীয়া ধুনীয়া। সৌফালে দিবাই মোবাইল চাই আছে, তো যাওঁ ব'লক। দিবাই গৈ পেলাই যেন কিমান ভাল লাগিব, ৰ'দ আছে পাছত। তো এতিয়া উঠি লওঁ আমি ইফালৰ পৰা উঠিলে বেছি ভাল আছিল। পাহাৰলৈ বগোৱা নাইহে লাগিছে। ট্ৰেইন আহিলে মানে হেৰি ফচি গ'লে হ'লেই আৰু ভৰি দেই মাগব থাকি ইমান ধুনীয়া ৰ'দ দিলে কি হ'ব। এই ৰেল ক্ৰছিং হোৱা যেনিবা এইকেইডাল কি আহেনো GPS signal lost.
আয়ো বৰ গৰম হৈছে এই আপুনি কিবা ফুল চুলি চেণ্ডেল চালে দিলে বা সোধা আকৌ আমি ঘৰ আহি পাই গ'লোহি অহাৰ টাইমত দেখুৱাবলৈ নহ'ল আৰু পূজাত আমি কি ল'লোঁ ব'লকচোন চাওঁ আৰু এইটো এটা বাৰ্বি ছেট হয় এইটো মোৰ বাবে কেনেকুৱা লাগিছে ক'ব এইটো আৰু এইপাত এপাত ব্ৰেচলেট হয় দেখুৱাই দিছোঁ আপোনালোকক খুলি এইপাত কেনেকুৱা লাগিছে ক'ব এইপাত এনেদৰে খুলিব পাৰি আৰু পিন্ধিব পাৰি পূজাৰ গিফ্ট ইমানখিনিয়ে আছিল আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে আমাৰ চেনেলটো আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু